গুড মৰ্নিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ মিক্স ফ্ৰাইড ৰাইচ। তাৰ কাৰণে কাটি লৈছোঁ মই এটা বন্ধাকবি আৰু এটা কেপচিকাম, আৰু কেপচিকামটোৰ মাজৰ গুটিখিনি উলিয়াই ল'লোঁ আৰু সৰু সৰুকৈ কাটি ল'লোঁ। এয়া দেখিছেনে, মই সৰু সৰুকৈ কেপচিকামটো কাটি লৈছোঁ। আৰু ইয়াৰ পিছত দিছোঁ মটৰ, গ্ৰীণ পিচ, আৰু তাৰপিছতে ফ্ৰেঞ্চবিন 6-7 এনেকুৱা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু তাৰপিছতে কাটি লৈছোঁ সৰু সৰু 3টা আলু। আলুটো মই প্ৰথমতে নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু পিছত ভাবিলোঁ দি দিলে ভাল হ'ব, সেইটো কাৰণে কাটি ল'লোঁ মই সৰুকৈ 3টা। আৰু এয়া দেখিছেনে, মই গোটেইখিনি ভালকৈ এইখিনি পানীত ধুই ল'লোঁ। আচলতে কেঁচা চব্জি আগতীয়াকৈ ধুব লাগে বুলি কয়, কিন্তু মই পিছতহে ধুলোঁ কাৰণ বন্ধাকবিটো ধোৱা নাছিল। আৰু ইয়াতে সৰু সৰুকৈ কাটি ল'লোঁ এটা বিলাহীটো বেছি ডাঙৰ দিয়া নাই, সৰুকৈ এটা বিলাহী দিছোঁ। এয়া দেখিছেনে, সম্পূৰ্ণকৈ গোটেইখিনি কটা মুখ হৈ। এয়া কেৰাহীত তেল, লং, ইলাচি, ডালচেনি দিছিলোঁ। এইখিনি ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল। আৰু লাহেকৈ পিঁয়াজখিনি অকণমান ব্ৰাউন হোৱাৰ পিছতে হালধি দিলোঁ মই 1/2 চামুচ, ৰং গুড়ি দিলোঁ, আৰু তাৰ আগত দিছিলোঁ ধনিয়া গুড়ি 1/2 চামুচ। এই সকলোখিনি মিক্স কৰি লোৱাৰ পাছতে আমি গোটেইখিনি চব্জিখিনি ইয়াতে আমি ঢালি দিব লাগিব। আৰু সম্পূৰ্ণকৈ গোটেইখিনি দি দিয়াৰ পিছত পানী থাকিব পাৰে, সেইখিনি আপোনালোকে টুকি ল'ব। আৰু এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ মিক্স কৰি দিব লাগিব। সেয়া দেখিছেনে, মই সম্পূৰ্ণকৈ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছতে আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব, আৰু নিমখ দিয়াৰ পাছত ভালকৈ লৰাই পেলানি ইয়াত দেখিছে পানী ওলাইছে, পানীখিনি কিন্তু আপোনালোকে ভালকৈ শুকাবলৈ দিব, নহ'লে কিন্তু ইয়াৰ টেষ্টটো ভাল নাহিব। সম্পূৰ্ণকৈ শুকোৱাৰ পিছতে ইয়াত দেখিছে সিজিবলৈ আৰম্ভ কৰিছে। গেছটো সদায় আপোনাক কম কৰি ৰাখিব, কাৰণ গেছটো যদি বেছিকৈ দি দিয়া হয় জ্বলি যোৱাৰ চান্স থাকে, সেইটো কাৰণে গেছটো কম কৰি ৰাখিব। ইয়াত দেখিছেনে সম্পূৰ্ণ সিজি গৈছে। আৰু সিজাৰ পিছতে মই ওপৰত দি দিলোঁ ভাতখিনি দি সম্পূৰ্ণকৈ লৰাই দিছোঁ। গেছটো একদম কমাই থ'ব, নহ'লে তলত লাগি যাব। আৰু ইয়াত দেখিছেনে অকণমান সৰু সৰুকৈ গুটি গুটি বান্ধি আছে, মানে লদি হৈ আছে, সেইখিনিও ধুনীয়াকৈ আপোনালোকে ভাঙি পেলানি আকৌ ধুনীয়াকৈ মিক্স কৰি দিব। ইয়াৰ ওপৰত দি দিলোঁ 1 চামুচ দেশী ঘি আৰু সম্পূৰ্ণকৈ লৰাই দিলোঁ। আৰু এয়া মোৰ হৈ গ'ল কমপ্লিট। আৰু আপোনালোকেও চাগে এনেকৈ বনাই খায়, ময়ো আজি বনাই খালোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিলৈ বিদায় লৈছোঁ, বাই বাই।